আৱিষ্কাৰ কৰিছে আমাক অখণ্ড ভাৰত দেখুওৱা হৈছে ইয়াতে। এতিয়া যাম আৰু নলবাৰী অভিমুখে গৈছোঁ, তাতে এবাৰ সোমাই দিম। সময় মিলে যদি পাঠশালাতে এবাৰ সোমাই ল'ম। তোমালোকৰ লগ কৰাৰ ইমান এটা অভ্যাস নাই, ফাৰ্ষ্ট টাইম কৰিছোঁ বা ক্ষমা কৰি দিব আৰু। পাঠশালা গৈ আছোঁ, চাই থাকক। পাঠশালাত বাবুদাৰ প্ৰগ্ৰেম চলি আছে। আপোনালোকক দৃশ্যাংশ কিছু এনেকৈ আগবঢ়াইছোঁ, আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। নেক্সট আমি নলবাৰী গৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ কিছু শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বাবুদা আজাৰাৰ নলবাৰী ৰাস মহোৎসৱ গৈ আছোঁ, আপোনালোকে চাই থাকক। ইয়াৰ পৰা বহুত খোজকাঢ়িব লাগিব। গৈ আছোঁ। এইবাৰ 89তম নলবাৰী ৰাস মহোৎসৱ। টাটা মটৰ্ছৰ ডিলাৰ এইখন। ধুনীয়া লগা কৰিছে গেট, কলা কৃষ্টি গোটেইখিনি দেখাইছে। নলবাৰী ধুনীয়া কৰিছে ন, এইখিনি ভাল লাগছে, গাৰ্ডেনিংখিনি। আগলৈ দেখুৱাই আছোঁ বলক। নলবাৰী ৰাস উপভোগ কৰি থাকক। আমি গৈ আছোঁ, বহুত খোজকাঢ়িছোঁ। ৰেল লাইনত বহুত ভিৰ হৈছে। এইবাৰ নলবাৰী জানে আপোনালোকে ৰেল লাইনত দুবাৰে ৰাস হৈছে। নলবাৰী ৰাসত ফাৰ্ষ্ট টাইম মোৰ গৰম হৈ গৈছে। ইমানবোৰ ৰাস্তা, কোনফালে যাম কি কৰিম আকৌ ধৰিবই নোৱাৰি। নলবাৰী মেন এন্ট্ৰি এনে ভিতৰত কালি
এয়া আপোনালোকে নলবাৰীৰ ৰাসৰ কিছু মুহূৰ্ত আগবঢ়াই দিছোঁ। আপোনাৰ ভিডিঅ'টো উপভোগ কৰি থাকক। যিহেতু কপিৰাইট লাগি যাব পাৰে, সেইবাবে আপোনালোকক ভিডিঅ'টো এনেকৈ দেখাইছোঁ, চাই থাকক। এই ভিডিঅ'টিত ইমানখিনিয়ে আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে, নিশ্চয় ভাল পালে। ভিডিঅ'টো যদি ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত, আৰু এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকলৈ কেইখনমান ফটো আগবঢ়াই দিছোঁ, উপভোগ কৰক।